হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই আহিছোঁ পথাৰলৈ বুলি। দুমাহৰ পাছত আহিছোঁ। ৰুলোৱেই। আজি আকৌ আহিছোঁ দুমাহৰ পাছত। কেনেকুৱানো হৈছে ৰোৱাখিনি চাবলৈ আহিছোঁ। আৰু এয়া চাওকচোন, ঘাঁহ কিমান ওখ ওখ হৈ আছে, ভয়ো লাগিছে। জানোচা সাপ ৰৈ থাকিব, তথাপিও এনেদৰে শুৱাই আহি আছোঁ। এয়া চাওক কিমান ঘাঁহ হৈ আছে। এয়া ধান ধুনীয়া হৈছে, ওখ ওখ হৈ গ'ল। আমি বৰ্তমান পথাৰৰ মাজত। চাওকচোন পথাৰখন। কেমেৰাটো অকণমান ঘূৰাই দিছোঁ। কিমান সুন্দৰ এটা পৰিৱেশ। দেখিছেনে? আমি মাজত আছোঁ। সেউজীয়া, কেৱল সেউজীয়া। দহৰ পথাৰখিনি চাই শেষ হৈ গ'ল। আৰু এতিয়া বামৰ পথাৰখিনিলৈ যাম বুলি ভাবিছোঁ। এইখন পথাৰত নহয়, বেলেগ এখন পথাৰত আছে বামৰ পথাৰখিনি। তালৈ যাব লাগিব। এতিয়া বামৰ পথাৰখিনি পাই গ'লোহি। ৰ'দ বহুত নহয় যদিও গোপগোপনিটো বেছি আছে আৰু বহুত গৰম উঠি আছে। এই বামখিনি ঘৰৰ ওচৰতে যিহেতু, সেইবাবে পাছত আহিছোঁ বামখিনিলৈ। এয়া পিছে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে। বাই।